এই ৰাইনো গৈ দেখা যায়। ৰাইনো আপুনি ভিতৰত সোমাব লাগিব, জিপেৰে সোমাব লাগিব, আপুনি চাব পাৰিব। লগতে ফৰেষ্টৰ ডিপাৰ্টমেণ্ট থাকিব, ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহ থাকিব আপোনাৰ। আচ্ছা, ৰুল ৰেগুলেশ্যন তাতে আছে আপুনি। হেল্ল' নমস্কাৰ, মই ইকবাল চাই আছে মোৰ ভিডিঅ'। আজি আহিছোঁ পবিতৰা। আপোনালোকে পবিতৰা কেতিয়াবা চাইছে নেকি? পবিতৰা যদি চোৱা নাই, আজি মোৰ ভিডিঅ'ত আপোনালোকে পবিতৰাখন চাব পাৰিব। পবিতৰাত আপুনি বহুত কিবা কিবি পাব, বহুত কিবা কিবি মানে বহুত কিবা কিবি। আজি জানুৱাৰীৰ 1 তাৰিখ, সেইকাৰণে ভাবিলোঁ ছোৱালীও আছে মানে কিবা কিবি আছে, ৰাইনো আছে আৰু হাতী চাব পাৰি, চবকেইটা চাব পাৰি, জীৱ জন্তু। সেইকাৰণে ভাবিলোঁ অলপ চাই যাওঁ নাকি আপোনালোকক। পবিতৰা আহিছোঁ পবিতৰা আহিছোঁ, ভাবিছোঁ যে আপোনালোকক ঘৰ দেখুৱাম, মানে হাতী আৰু কিবা কিবি জীৱ জন্তু বহুত আছে, ভাবিছোঁ আপোনালোকক দেখুৱাম। এতিয়া মানে জানুৱাৰীৰ কাৰণে মানে আমাৰ ইয়াৰ মানুহ বহুত ওপৰত উঠিছে, গম পাইছে? মানে জীপেৰে ধৰক আপুনি জীপত উঠিছে আৰু পবিতৰাৰ ভিতৰৰ ফালে সোমাব আৰু এনে 800 টকা লয়। আজি মানে 1800 টকা হ'ল। মানে কওকচোন কেনেকৈ যাম আৰু। তাক ক'লোঁ যে তই 800 দে, ময়ো দিওঁ, কিবা কিবি দি কেনে যাওঁ অলপ ভিতৰৰ ফালে সোমাওঁ। আমিওতো আগৰ পৰাই চাইছোঁ, আগত চাইছোঁ, আমাৰ ঘৰতে যায় এইবোৰ, গম পাইছে? ৰাইনো যে আমাৰ ঘৰতে যায়, কিন্তু ভাবিছোঁ যে আপোনাক দেখুৱাই দিওঁ, আপোনালোকক দেখুৱাই দিওঁ, কিন্তু পইচাৰ কাৰণে আপোনাক দেখুৱাব পৰা। মই চেষ্টা কৰি আছোঁ, যিমান পাৰোঁ চেষ্টা কৰি আছোঁ ভিতৰৰ ফালে যাবলৈ, আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই আছে। অঁ, জংলী তাৰমানে যে বান্ধা না আৰু কি? নাই নাই, সেই গান চান দি কোনে পঠাই দিব। 4জন 5জন মান যাব পাৰিব। কিমান ল'ব? 1800 ল'ব। কিমান? 1800 মান ল'ব আৰু মানে ভিতৰৰ ফালে আপোনাৰ একদম গোটেইখিনি ফুৰাই কেনে লৈ আহিব আৰু। আপুনি বিশ্বাস কৰক, এতিয়া মই মানে আছোঁ পবিতৰাত, পবিতৰা পিকনিক প্লেচত আছোঁ আৰু আপুনি যদি ইয়াত আহে, বিশ্বাস কৰক অসমৰ এনেকুৱা ঠাই নাই। ইয়াত আহি আপোনাৰ বেলেগ ফিল হ'ব, মানে আপুনি কি চাব, মানে এনেকুৱা লাগি আছে আপুনি মেলাত আহিছে, গম পাইছে? বিশ্বাস কৰক আপোনাৰ এনেকুৱা লাগিব যে আপুনি মেলাত আহিছে, বাট মেলা নহয়। আপুনি ইয়াত আহিলে যিকোনো বস্তু পাব, এনেকুৱা নহয় যে আপুনি খালি পিকনিকে বস্তু চাব পাৰিব, চবকেইটা বস্তু চাব পাৰিব, গম পাইছে? চাওক আপুনি বিশ্বাস কৰক, আপোনাৰ লাগিব এনেকুৱা লাগিব যে আপুনি মেলাত আহিছে, কিন্তু মেলা নহয়। আপুনি অসমৰ য'তে যায় এনেকুৱা ভাল নালাগে, কিন্তু আপুনি যদি পবিতৰা আহে আপুনি বহুত কিবা কিবি চাব পাৰিব, গম পাইছে? আপুনি আহক, আপুনি ৰাইনো চাব পাৰিব আৰু কিবা কিবি চাই থাকিব, আৰু কিন্তু লগতে আপুনি বাপাকি পৰি চাব পাৰিব, বিশ্বাস কৰক। আৰু এইটো আপুনি ইয়াত আহিলে এইটো ওপৰতো উঠিব পাৰে। মই মানে ব্লগত আছোঁ, মই মানে ভিডিঅ'ত ধান্দাত আছোঁ, আৰু সি মানে নেগেটিভ নহয় বাবু, এইটো পজিটিভ হয়। তই ল'ৰা নহয়, তোৰ বিয়া পাতিব নালাগে। চাওক, আপুনি ইয়াত আহিলে আপুনি চব বস্তু পাব, এনেকুৱা লাগি আছে। তই কি ক'ব, কি ধৰক আপুনি পবিতৰাত আহিছে, পিকনিক খাবলৈ আহিছে, ভাত চাত বনাইছে, আপুনি ঘৰৰ পৰা পানী লৈ অহা নাই। আৰু ধৰক ইয়াৰ পানীটো আপুনি জানে যে য'তে যায় চান্সত মানুহে বহুত দাম বঢ়াই দিয়ে। যেনে ইয়াত মানে আপুনি যোনটো বস্তু 5 টকাৰ বস্তু, সেইটো বস্তু আপোনাৰ 10 টকা হ'ল, এনেকুৱাই চিষ্টেম। আপোনাৰ ধৰক 1 লিটাৰ পানী যদি আপুনি দোকানৰ পৰা লয়, তেন্তে 20 টকা লয়, আৰু ফ্লাইটত উঠিলে আপোনাৰ পৰা 100 টকা 150 টকা ল'ব পাৰে, তেনেকুৱা চিষ্টেম হয়। কিন্তু আপুনি যদি পবিতৰাত আহে, আপোনাৰ পানীৰ দৰকাৰ নাই, কাৰণ আপুনি চাব পবিতৰাৰ মাজেৰে এনেকুৱা নদী এখন আছে, এইটো আপুনি নদীৰ পৰা পানী ল'ব পাৰিব, খোৱা পানী ল'ব পাৰিব। আকৌ আপোনাৰ ধৰক আপোনাৰ হাগা লাগিল, আপুনি হাগিছে, হাগাৰ পিছত ধৰক এই কটিখন মানে আপোনাৰ ধুব লাগিব, পিছত মানে ইয়াৰ পৰা আপুনি পানী ল'ব পাৰিব, গম পাইছে? পানী চাইছে, এই মানুহজন মানে হাগিবলৈ গৈ আছে, কিন্তু হাগিবলৈ গৈছে খাটাক, মোৰ বিশ্বাস। মানে মই মানে আগত মানে ইয়াত আহিছিলোঁ যে, তাৰ পিছত মানে আমি এনেকুৱাই কৰিছিলোঁ, আমি নহয়, এইটো মানে আগত এনেকুৱা কৰিছিলে। বস্তু কি জানে, আপুনি যদি পবিতৰাত আহে, এইটো ঘৰ যে আপুনি চাইছে, এইটো প্ৰায় 100-150 বছৰ পুৰণা ঘৰখন, এইটো গম পাইছে? আপোনাক দেখুৱাইছোঁ। এইটো ঘৰত মানুহ যাব নোৱাৰে, গম পাইছে? পিছত ইয়াত মানে যাবলৈ নিদিয়ে। এই ঘৰখন যে চাইছে, এইটো ৰুম মানে প্ৰায় 100-150 বছৰ পুৰণা ঘৰ। আপুনি চাব পাৰে, কিন্তু ভিতৰত সোমাবলৈ নিদিয়ে। ভিতৰত কিবা কিবি আছে বুলি কয়, আৰু নাজানো কি আছে। বহুত চেষ্টা কৰিছোঁ ভিতৰত সোমাবলৈ, কিন্তু নিদিয়ে। প্ৰায় 100-200 মান হ'ব ন,
200 বছৰীয়া পুৰণা মানে ঘৰখন আপুনি ভিতৰত সোমাবলৈ নিদিয়ে, কিন্তু আপুনি যদি বাহিৰত থাকে দূৰৰ পৰা মানে ভিতৰৰ কিবা এটা আৱাজ আপুনি শুনা পাব, গম পাইছে? আপুনি যিমান পাৰে ইয়াত আহক, কি জানে আপুনি ইয়াত আহি কেনে নিজে বনাই খাব। ইয়াত মানুহে বহুত মানুহে আহি কেনে বনাই কোনোবাই লৈ আহে, কিন্তু বেছিভাগ সব মানুহে মানে এতিয়া খোৱাৰ সময় হৈছে, গম পাইছে? এতিয়া মানে সিহঁত মানে খাব। আপুনি বেলেগ জেগাত গ'লে মানে আপুনি নিজাকে হ'লে কোনোবাই ঘৰৰ পৰা মানে লৈ যায়, পিছত মানে খায়। কিন্তু ইয়াত আপুনি যদি আহে আপোনাৰ মানে কি নিজাকে বনাই খায়। আহাৰ চিন্তাটো কৰক, ইমান পইচা মানে নালাগে। এই মানুহটো চাইছে যে এই ছেম মানে তাক মানে জোৰ জবস্তি লৈ আহিছোঁ, গম পাইছে? সি নাই, পইচাটো মানে খৰচা নকৰে। মই মানে এতিয়া পবিতৰাৰ ভিতৰৰ ফালে সোমাবলৈ চেষ্টা কৰিছোঁ। মানে কি জীপ লৈ গ'লে মানে আমাৰ 1800 টকা দিব লাগে। এতিয়া আমাৰ জীপতকৈ মানে KTM লগত আছে, সেইকাৰণে ভাবিলোঁ যে KTMখন লগত লৈ যাওঁ। আৰু এই কিবা কিবি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিতৰৰ ফালে সোমাইছোঁ, মানে কি পোৱা নাই ফৰেষ্টৰক পোৱা নাই। তথাপিও মানে মই গম নাপাওঁ ভিতৰত সোমালে প্ৰব্লেম হয় নাই, কিন্তু মোৰ লগতো এইটো আছে যে সি মানে কৈছে যে প্ৰব্লেম নাই, সিহঁত সোমাইছে। সেইকাৰণে ভাবিলোঁ যে আমিও ভিতৰৰ ফালে অলপ সোমাই যাওঁ। সোমাই কেনে যদি ৰাইনো পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চেষ্টা মানে কি ৰাইনো পাওঁ যদি আপোনালোকক দেখুৱাম, সেইকাৰণে মানে পামেই আৰু হয় পামেই, খাটাং পামেই। বলকচোন যাওঁ আমাৰ লগত। ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব হা, বেলেগ ধুনীয়া মানে আপুনি কেতিয়াও চোৱা নাই মোৰ বিশ্বাস। যদি আপোনাৰ পবিতৰাৰ চাৰিওফালে ইয়াত ক'ৰবাত আছে, আপুনি ভিডিঅ' চাই আছে, তেন্তে আপুনি চাব পাৰে কেতিয়াবা। কিন্তু যদি আপুনি দূৰত আছে তেন্তে আপুনি ৰাইনো চোৱা নাই, বাস্তৱত চোৱা নাই, হওক ফটোত চাইছে। এতিয়া আমি বাস্তৱত দেখুৱাবলৈ চেষ্টা কৰিম, বলক যাওক। মানে একদম পবিতৰাৰ ভিতৰত সোমাইছোঁ। পবিতৰাৰ ভিতৰত মানে কি য'ত মানে ৰাইনো পোৱা যায় তাত সোমাবলৈ পোৱা নাই, অনুমতি দিয়া নাই। সেইকাৰণে মানে ইয়াত বহিছোঁ আৰু মানে চৰি দেখুৱাব পৰা নাই তাত। তথাপিও মানে গাড়ীটো সোমাই দিছিলোঁ, ফৰেষ্টৰ এজনে মানে মানা কৰি দিছে। মানা কৰি দিছে কিয়নো নিজৰ বিপদটো নিজে টানি আনিম। সেইকাৰণে ভাবিলোঁ যে আজি নাযাওঁ, বেলেগ দিনা যাম আৰু আপোনালোকক বেলেগ দিনা দেখুৱাবলৈ যত্ন কৰিম, চেষ্টা কৰিম। যি চেষ্টা নহয় বেলেগ দিনা আপোনালোকক দেখুৱাই দিম। আজি ইয়ালৈকে ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ আৰু